Ladies and gentlemen, boys and girls, কিসমতে আজি যে আমাৰ বাৰীতে ৰাওনা দেই গোখা ভোজ খুৱাব আকৌ তাকে আমি ভাত সিজাম আৰু তাকে এতিয়া আমি ৰেডি হৈছোঁ সেই পিছত কি খুৱাব বস্তু অলপ আনিব গৈছোঁ আমি ঘৰৰ পৰা তাকে চাই যাব আৰু দেই কেনেদৰে খায় দেখুৱাম আপোনালোককো আমাৰ মৰাণ সমাজত কেনেকৈ খায় গোখা ভোজ বুলি কয় কি কাৰণে খুৱাই এইবিলাকো জানিব আপোনালোকে ক'ব আমাৰ বয়সস্থ কেইজনে কৈ দিব মানে কি কাৰণে খুৱাই কেলৈ খুৱাই এইবিলাক চব তো চাব ভিডিঅ'টো দেই শেষলৈকে ভালকৈ ভাত হৈ আছে আৰু আমি একদম হাঁহ খাওঁ আজি হাঁহ দুটা পায় দুটা খাওঁ আগা খাম দেই দুটা ৰান্ধনি দুটাই আৰু মানুহ নাই দুটাই মাৰি থাকিম আৰু মানুহ আহিলে আহিব নাই দুটা খাই খতম আৰু গৰু বুজাতো আমিতো গৰু চৰাই শুন ন ফাইনেলি গাইজ আমাৰ প্ৰস্তুতি চলি আছে এতিয়া এইফালে ভাতটো এটা সিজিলে আৰু এটা সিজাই আছে আমাৰ মুনেশ্বৰীয়ে ইয়াত ভাত সিজোৱা হৈছে তাৰপিছত মাংসটো কাটি থকা হৈছে এইফালে দেখাই দিছোঁ আপোনালোকক এইটো এটা হাঁহ কাটি আছে আৰু বাকীকেইটা গুচাই আছে এইফালে টোটেল হাঁহ 5টামান আছে আৰু আমাৰ এইপিনে তুভৰাজ মৰাণে মাংস বনাবলৈ প্ৰস্তুতি চলাই আছে এয়া পিঁয়াজ দিছে হালধি এতিয়া হালধি দিছে ধুনীয়াকৈ বনাবি হা হাত চেলি যোৱাকৈ বনাবি চেলিকে খাম আমাৰ এইপিনে চিয়াছ দাই চব্জি বনাই আছে কবি আলু তাৰপিছত কি আছিলে আৰু কি বনাইছো কৈ দেচোন এবাৰ বন্ধাকবি কাঠ আলু এইপিনে মাংস দিছে বৰ্তমান একদম চালিয়াকৈ বনাই আছে আপোনালোকক জনাই আছোঁ আমাৰ এই গোখা ভোজ কিয় খোৱা হয় মৰাণ সমাজত কিয় খোৱা হয় বা কি কাৰণে খোৱা হয় কাৰ নামত খোৱা হয় এইটো আপোনালোকক জনাই আছোঁ আমাৰ জ্যেষ্ঠজনে অকণমান পিছত জনাই আছে তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক অলপো স্কিপ নকৰাকৈ
কিবা এটা কৈ দিয়া মন কি যাইছা তুমি বৰ্তমান এনেই জুই কাষত বহি আছোঁ এই শাকখিনি চাই পেলাই তাকে চাই আছোঁ আৰু সিজিব লাহেকৈ কি শাক যাইছা তুমি ইয়াত আছে কি বুলি কয় কবি কাকো নকবি আৰু আৰু আছে কোমোৰা আৰু আছে কাঠৰ আলু আচ্ছা আৰু মাজত কিবা এটা আছে খালি গম পোৱা নাই কি আছে মই চাই আছোঁ ধুনিবা তুমি সিজাইছা আৰু তুমিয়ে নাজানে কি শাক আছে দিছে ন কিবা মানুহে দি দিছে মই ডাইৰেক্টহে দি দিছোঁ আৰু তুমি সিজাব লাগে সিজাইছা মানে বছ মানে ঠিকে আছে দিয়া খোৱা হৈছে মানে গৰু খিয়া ভুল যে গৰুৰ কাৰণে প্ৰথম ফাৰ্ষ্ট গৰুৰ কাৰণে বনোৱা হৈছে বন্ধা হৈছে আগবঢ়াই লোৱা হৈছে মানে পৰালৈকে আপোনালোকে টাইম লেখকৈ চাওক এয়া দেখক তুমি দিলা 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 ঠিকনা ও জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা আছে হয় দেই শ্ৰীকৃষ্ণ গৰখীয়া ভকত বিনিয়োগ ভকতসকল আছে এই ভাল আছে আকৌ দাদা এই 365 কৰিছে 365 মোৰে এই সকলোৱে দেখুৱাই গৈছিলে সকলোৱে গৰখীয়া ভোজ লুঙিনে পানী তাকে আকৌ আজি তিনি ঘৰে কথোপকথন কৰি এটি পক্ষী এটি পাচলি এটি পহলীয়া চাওক প্ৰথম পঢ়িলে তাৰমানে এইটো হাঁহটোৰ কথা দেই ল'ৰা এটাই তাৰমানে ক'লে যে বাপু খবৈ মই কথাটো কোৱানো কি ডাঙৰ কথা খালি মোক ৰাখিব পাৰোঁ নোৱাৰো সেইটোৱে কথা তেতিয়া ভকতসকলে ক'লে বোৱা ইমানখন মানুহে তোক ৰাখিব নোৱাৰিম নে জানো সেইষা ৰাখিব পাৰোঁ নোৱাৰো তোমালোকৰ কথা তোমালোকে আৰু ক'বলৈ কৈছে যে মই কম বাৰু নকওঁ নাই কোৱা চবফালে বেৰি লৈ মানুহ দে বুলি কোনে কি কৰিব পাৰে ইমান মানুহৰ মাজত কথাটো উলিয়াই আনিছিলে ঘৰকৈ ধৰি খাই মানুহ খতম তাৰমানে গ'লে খাই বৈ চব আমি জুই খুৱাই আছোঁ নাই কোনো নাই চব গ'ল চবতে নিলে নাই আৰু কোনো একদম পেট হাঁহ মাংসৰ লগত তামাম দিলোঁ আৰু আজি বা হাঁহ মাংস নাখাওঁ আমল লাগি গ'লগৈ তেলেই তেল ভাত চাহ লেট্ৰিনত যাব যেন পাইছোঁ বন্ধুসকল ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ বহুত দীঘলৈ যাব ন চাই আপোনালোকৰ আমনি লাগিব তাকে ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ দেই কিন্তু টাটা বাই বাই আৰু ভাল ভিডিঅ' দি যাম বুলি আশা কৰিছোঁ